হঠাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ বৈঠক। দুয়োগৰাকী নেতাই কৰোনা ভাইৰাছৰ সজাগতা সম্পৰ্কত বুধবাৰৰ বৈঠকত বিশেষভাৱে আলোচনা কৰে। বুধবাৰে হঠাৎ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ সৈতে বৈঠকত মিলিত হয়। চৰকাৰ গঠন কৰাৰ 4 বছৰৰ পিছত প্ৰথমবাৰলৈ এনেদৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তৰ মাজত হোৱা বৈঠকে বিশেষ তাৎপৰ্য বহন কৰিছে। দুয়োগৰাকী নেতাই কৰোনা ভাইৰাছৰ সজাগতা সম্পৰ্কত বুধবাৰৰ বৈঠকত বিশেষভাৱে আলোচনা কৰে। লকডাউনৰ সময়ত গৃহবন্দী হৈ থকা অসমৰ শ্ৰমিকসকলক এই বিপদৰ সময়ত সহায় কৰাৰ বাবে মুখ্যমন্ত্ৰীক অনুৰোধ জনায় প্ৰফুল্ল কুমাৰ মহন্তই। ইফালে অসমৰ আটাইকেইখন জিলাৰ দুখীয়া জনসাধাৰণক সহায় কৰাৰ বাবেও মুখ্যমন্ত্ৰীক অনুৰোধ জনায় মহন্তই। এফালে নাৰী শক্তি, 4গৰাকী নাৰীৰ নিৰ্দেশত চলিছে এটা মহকুমা। এটি কণমানি পুত্ৰক এৰি 24 ঘণ্টাই জনতাৰ সুৰক্ষাৰ নেতৃত্ব দিছে মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে। এটি কণমানি পুত্ৰক এৰি 24 ঘণ্টাই জনতাৰ সুৰক্ষাৰ নেতৃত্ব দিছে মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে। চৰকাৰী নীতি নিৰ্দেশনাৰ লগতে দুখীয়া পৰিয়াল, বৃদ্ধাশ্ৰম আৰু মানসিক ৰোগীৰ পুনঃস্থাপন কেন্দ্ৰটো খাদ্য সামগ্ৰী প্ৰদান কৰিছে মহকুমাধিপতি সম্প্ৰীতি গোস্বামীয়ে। বুধবাৰেও নাজিৰাৰ বৰতলত অৱস্থিত হিউমেন ৱেলফেয়াৰ ছ'চাইটিৰ পুনঃ সংস্থাপন কেন্দ্ৰত যোগান ধৰে 1 সপ্তাহৰ খাদ্য সামগ্ৰী। চাউল, দাইল, আলু, পিঁয়াজ, পাচলিৰ লগতে গাখীৰ আৰু বিস্কুট প্ৰদান কৰে নাজিৰাৰ 4 মহিলা প্ৰশাসনিক বিষয়াই। চৰকাৰক সহযোগ নকৰি নিয়ম অমান্য কৰিলে কোৱাৰেণ্টাইন শিবিৰ হ'ব অস্থায়ী জেল। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিবিৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে। সৰ্বত্ৰে এতিয়া কৰোনা ভাইৰাছৰ ত্ৰাস, যাৰ বাবে দেশত তলাবন্ধ ইতিমধ্যে অতিক্ৰম কৰিছে প্ৰায় এটা মাহ। নাজিৰাতো ব্যতিক্ৰম নহয়। নাজিৰাৰ কোৱাৰেণ্টাইন গৃহত ৰখা হৈছে 53 জন লোকক। কিন্তু বৰ্তমানেও বৃদ্ধি পাই আছে কোৱাৰেণ্টাইন গৃহলৈ অহা লোকৰ সংখ্যা। নাগালেণ্ডৰ ৰবৰ ফেক্টৰীত কৰ্মৰত 48 জন শ্ৰমিকক ৰখা হৈছে নাজিৰাৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন গৃহত। এটা সপ্তাহ পূৰ্বে নাগালেণ্ডৰ পৰা খোজকাঢ়ি আহি নিশা নাজিৰাত উপস্থিত হৈছিল এই 48 জন লোক। এই 48 জন লোকৰ লগতে আন 5 জন লোকক সম্পূৰ্ণ চৰকাৰী সুবিধাৰে ৰখা হৈছে নাজিৰাৰ নবোদয় বিদ্যালয়ৰ কোৱাৰেণ্টাইন গৃহত। সৰুসজাইত কোৱাৰেণ্টাইন হৈ থকা লোকে নিয়ম অমান্য কৰিলে বা চৰকাৰক সহযোগ নকৰিলে সৰুসজাইত কোৱাৰেণ্টাইন চেণ্টাৰক অস্থায়ী জেল হিচাপে ঘোষণা কৰা হ'ব। বুধবাৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিবিৰত উপস্থিত হৈ এই কথা ঘোষণা কৰে। মাজ ৰাস্তাত আৰক্ষীৰ পাঠশালা, লকডাউন অমান্য কৰা সকলক দিছে শিক্ষা। শিক্ষকো ব্যতিক্ৰম, শিক্ষাৰ্থীও ব্যতিক্ৰম। সমগ্ৰ অসমতে বন্ধ হৈ আছে বিদ্যালয়সমূহ। কিন্তু তাৰ মাজতে আৰম্ভ কৰা হৈছে বিশেষ পাঠশালা। এই বিশেষ পাঠশালাখনৰ শিক্ষকো ব্যতিক্ৰম, শিক্ষাৰ্থীও ব্যতিক্ৰম। যোৰহাট নগৰৰ মাজমজিয়াত আছে এইখন পাঠশালা। যোৰহাট নগৰৰ এই বিশেষ পাঠশালাখনে বুধবাৰে বহুতৰে দৃষ্টি আকৰ্ষণ কৰে। কাৰণ এই পাঠশালাখনৰ শিক্ষকো সুকীয়া আৰু শিক্ষাৰ্থীসকলো সাধাৰণ শিক্ষাৰ্থী নহয়। দৰাচলতে যোৰহাট আৰক্ষীৰ এটা দলে নগৰৰ নিৰ্মল চাৰিআলিত ব্লেকবোৰ্ড লৈ লকডাউনৰ সময়ছোৱাত চৰকাৰী নিয়ম উলংঘা কৰা সকলক পাঠদান দিয়াৰ ব্যৱস্থা কৰিছে। আকৌ কেইদিনমান পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উদ্যোগত গঠন কৰা ছাৰ্ক ক'ভিড-19 ফাণ্ডৰ পৰা অনুমোদন বিচাৰিছিল পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে। সন্ত্ৰাসজৰ্জৰ পাকিস্তান এতিয়া সংকটত। কৰোনা ভাইৰাছে এতিয়া দেশখনলৈ নমাই আনিছে অমানিশা। ধাৰত ডুব গৈ থকা পাকিস্তানে এতিয়া সমগ্ৰ বিশ্বৰ ওচৰত বিচাৰিছে সহায়ৰ ভিক্ষা। চৰম অনিশ্চয়তাত কৰ্মচাৰীৰ মে-জুনৰ দৰমহা হাত দাঙিলে স্বয়ং বিত্তমন্ত্ৰী হিমন্তই। উদং ৰাজ্যৰ ৰাজভঁৰাল। বিশেষ সাহায্য নাপালে জুনত দৰমহা কথা ভাবিবই নোৱাৰে বিত্ত বিভাগে। এমাহ সম্পূৰ্ণ নহওঁতেই থৰথৰকৈ কঁপিল ৰাজ্যৰ অৰ্থনীতি। প্ৰায় উদং হৈ পৰিছে ৰাজ্যৰ ৰাজকোষ। পৰিস্থিতি এনে পৰ্যায়ত উপনীত হৈছে যে অহা মে' মাহত কৰ্মচাৰীয়ে দৰমহা লাভ কৰে নে নাই সেই কথা আজিৰ দিনটোলৈকে নিশ্চিত নহয় ৰাজ্য চৰকাৰ। জোৰা তাপলি মাৰি এপ্ৰিলৰ দৰমহা মে' মাহত কোনোমতে দিলেও মে'ৰ দৰমহা জুন মাহত দিয়াৰ কথা ভাবিবই পৰা নাই অসম চৰকাৰে। আজি ভিডিঅ'টো আছিল ইমানেই।
যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰক, কমেণ্ট কৰক আৰু ছাবস্ক্ৰাইব কৰক। লগতে বেল আইকনটো দবাবলৈ নাপাহৰিব যাতে আমি দিয়া নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে চাবলৈ পায়।